ৰাতিপুৱাৰ চাহ কাপৰ সৈতে সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ। আজি বহুত দিনৰ মূৰত এটা এইটো ফাৰ্ষ্ট ব্লগ মই আগবঢ়াইছোঁ আপোনালোকলৈ। আৰু আমি কি কৰোঁ দিনটো এনি বেটিৰ লগত সকলো ঘৰৰখিনিৰ লগত ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু মোৰ চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু খাই আৰম্ভ হৈ গৈছে অশেষ ধন্যবাদ। বলক মই ৰাতিপুৱাৰ পৰা যিহেতু ব্লগটো ষ্টাৰ্ট কৰিব নোৱাৰিলোৱে, ঘৰ মোচা সৰা সেইবিলাক কাম কৰি লৈছিলোঁ, কাপোৰ চাপোৰ ধোৱা মেলি আজৰি হৈ এতিয়া চাহকাপ খাই এইফালে বেটি হাঁহ পালে। এবাৰ খুৱাই দিলোঁৱেই তাইক, দৰৱ চৰ্দি লাগিছে দৰৱ দি ল'লোঁ আৰু চকুৰ পৰা পানী ওলাইছে তাই, সেই তেনেকৈ দৰৱ দি ভাল হৈছে। তাৰপৰা আকৌ ককাকক ওচৰতে ককাক ডিউটিৰ পৰা আহি বেটিক লোৱাৰ পাছত বেটি শুই থাকিলে, এতিয়া উঠিছে। আৰু এইফালে আজি ছানডে বাইকে এইফালে এনেকৈ খেলাই আছে। বেটিয়ে একেবাৰে বস্তু চিনি পোৱা হৈছে মাছবিলাক। এতিয়া খাব লাগিব আৰু মই যেতিয়ালৈকে চাহকাপ খাই শেষ নহওঁ আৰু মানে গাৰ টেম্পাৰেচাৰটো গৰম হ'ব লাগিব ন, অকল চাহটো খালেইতো নহ'ব, নহ'লে সিহঁতৰ চৰ্দি পাই যায়। মই মানে আহি যিমান দিন তেনেকৈ গা ধুৱাই খাইছোঁ তেনেদৰে তাই চৰ্দি পায়। এইটো এটা এনেকৈ ঘূৰাই দিলে চাই ধুনীয়াকৈ বেটিয়ে এইটো বেটি চোৱা এনি চোৱা এনি এইফালে এনি এইফালে ইটো টুপি গৈ কিবা হৈ আছে। এইয়া এতিয়া ভোক লগা টাইম হৈ গ'ল ন, এতিয়া মই খাম আৰু হয় নাই। এতিয়া নেখেলোঁ আৰু বোলো এনেই আৰু এই খেলনা বস্তুবিলাক চব ডাঙৰ বেটিৰো হৈছিলে। এইফালে আহা বহুত ধুনীয়াকৈ খেলনা বস্তুবিলাক আহিবা তাই থৈছিলে। এতিয়া মা আহিবা হৈছে যিহেতু আহিবা বেটি ঐ আহিবা আহা। ভালকৈ নাইছোঁ আহা আহা এতিয়া বেটিয়ে মই সদায় এনেদৰে আগ টাইমটো ৰ'দত অলপ টাইম বেটিক ৰ'দাই দিওঁগৈ। আৰু বহুত দিনৰ মূৰত মানে এফালে ৰ'দ দিছে আজি। আমি বাহিৰত বহোঁ ন এতিয়া অকণমান। এইজনী আইতা আমি ইফালে বাহিৰত আহিছোঁ, একো দেখি নাই পোৱা। এইজনী এনি ৰ'দ ওলাইছে আজি কেইদিনৰ মূৰত ন। এইজনী হাই কৰি দিয়া। এইফালে নাই এনি এইফালে এইজনী আজি বহুত দিনৰ মূৰত ৰ'দ দিছে, আমি ৰ'দত বহিছোঁ ন। এইফালে অকণমান ইয়াক এতিয়া আগ টাইমত ৰ'দত দিয়া হয়, বেছি টাইমো দিয়া নহয়, অলপ টাইম দিয়া হয়। টুপি খুলি দিছোঁ বেটিক। পাছফালৰ বেকগ্ৰাউণ্ডবোৰ নেচাব আৰু দেই, ঘৰ বনাই থকা হৈছে, গোটেই লেতেৰা হৈ আছে। তুমি মালিচ কৰিব দিবানে মোক? এতিয়া দিবানে মালিচ কৰিবলৈ? দিবানে? কাপোৰ দুটামান খোলোতে দেখোন কৈ দিছিলা। এইটো আজি মিঠাতেল দি মালিচ নকৰোঁ, এইটো হিমালয় বেবী মাছাজ অইলটো দি মাছাজ কৰিম দেই তোমাক। চোলাটো নুখুলোৱে নি, ওপৰৰ পৰা হালকা মাছাজ দি দিম দেই। তাৰপৰা তোমাক গাটো মোহাৰি দিম দেই ন, আজি ৰ'দটো বৰকৈ দিয়া নাই যে ভালকৈ। ৰ'দত মালিচ কৰি দিলে ভাল লাগে ন দেই। এতিয়া ভিতৰতে কৰি দিছোঁ দেই, ৰ'দটো ইমান ভালকৈ দিয়া নাই, ৰ'দত একেবাৰে বতাহ মাৰি আছে বাহিৰত। 1 2 1 2
1 2 1 1 2 হাঁহি দিয়ে এনেকৈ কৰিলে এনেকৈ কৰি দিছোঁ দেই বেটি তাৰপৰা আকৌ এনেকৈ হৈ গৈছে এতিয়া চোলাটো খুলিম নে লাহেকৈ এইজনী তাৰপৰা এইটো এইখিনি কাৰ খেলনা বা খেলনা দিয়া এতিয়া অকণমান কৰি দিম দেই কাণখনত কৰিব লাগিব চাওঁ কাণখন চাওঁ উখল থাকিলে ওলাই যাবগৈ ইয়াত কৰি দি দিলে চাওঁ এইফালে চাওঁ যেনিবা অকণমান চাওঁ না মই এনেই কৰি দিছোঁ এইটো ভোট খাই গ'লগৈ চাওঁ পিঠিটো হেৰি কৰি দিম ভালকৈ চাওঁ মূৰটো এনেকৈ কৰি দিওঁ হাতখন চাওঁ নাকটো চাওঁ হৈ গ'ল আৰু নকন্দা ঐ গ'ল না এইজনী চোৱা কোন চোৱা এইজনী চোৱা কোনে কান্দি দিছে এইটো বেলেগ বস্তু চাবলৈ শিকিলে দেই আমাৰ এনিয়ে এতিয়া আমি গা ধুম মই অকণমান এতিয়া ৰ'দত যাওঁ কোৱা তাৰপৰা গা ধুম দেই ককাৰ লগত থাকিব বোলা এতিয়া অকণমান এইটো এনেকৈ সেকি দিব কৈছিলে নহয় নানীয়ে তেতিয়া কপালখন ফুলি নাথাকে কৈছিলে নাকটো এনেকৈ তুলি দিছোঁ চকুটো চাওঁ পানী ওলাই থাকিলে এনেকৈ মাছাজ কৰি দিলে ভাল হয় 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 এতিয়া নাকটো জোঙা কৰি দিওঁ 1 2 3 4 5 6 7 8 9 10 এতিয়া উঠটো চাওঁ এনিয়ে বেটিক কি কয়
বেছি ডাৱৰীয়া কৰি থকা দেখি গাটো এনেদৰে গৰম পানীয়ে কাপোৰ দি মোহাৰি দিওঁ। আৰু যিহেতু তাই অলপ আমনি কৰিছিলে, নানীয়ে 1 মাহ দিন গা ধোৱালে, মালিচ কৰিলে, আৰু মোৰ কিবা 1 মাহ দিন নকৰি এতিয়া নিজকে মানে কৰিব পৰা হোৱা নাই, মানে অকৰা অকৰা টাইপৰ নিচিনা লাগিছে। আৰু এইদৰে দিনটোৰ ব্যস্ততাৰ মাজত এনেদৰে বেটীৰ লগত কাম বন মানে কি হয়, দিনটো পাৰ হৈ যায় আৰু কাম বন থাকেই, বনোৱা মেলা, ধোৱা পখলা, সেইবিলাক সেইখিনি কৰি থকা দেখুৱাব যিহেতু হোৱা নাই। আৰু বেটীও বহুত কি কয় এনেকৈ গা ধোৱা টাইমত, মাছাজ দিয়া টাইমত আমনি কৰি দিয়ে। তাকে গমেই নাপাওঁ দিন কেতিয়া হৈছে, ৰাতি কেতিয়া হৈছে, ল'ৰাৰ লগত লাগি থাকোঁতে। আৰু ব্লগটো চাই কেনেকুৱা পালে আপোনালোকে জনাব। কিবা যদি ভুলো দেখিছে সেইটোও ক'ব কমেণ্ট বক্সত। আৰু তেন্তে স্কিপ নকৰাকৈ চাই যাওক। আৰু এই এতিয়া খুব কান্দি থকা দেখি মই এনেদৰে কি কয় গাটো মোহাৰি তাইক কোচত লৈ লৈছোঁ। অকণমান তাক মনে মনে থকাই লওঁ, তাৰপিছতহে তাই কাপোৰ চাপোৰ পিন্ধাব দিব ভালকৈ। এতিয়া ঠাণ্ডা যিহেতু পৰিছে বহুত, আৰু ঠাণ্ডাৰ কাৰণে মই এইকেইদিন তাইক দিন ৰাত ডাইপাৰে ইউজ কৰিছোঁ। ঠাণ্ডা দিনটো মানে যিমান পাৰোঁ সিমানটো ডাইপাৰটো ইউজ কৰি দিব বিচাৰোঁ। কাৰণ কেলৈ ঠাণ্ডা পালে সিহঁতেও নুশুৱে ন, ঘনাই পেচাব কৰি থাকে তেনেকৈ, আৰু সিহঁতৰো ঠাণ্ডা লাগে। গৰম দিন আহিলে তেতিয়া ডাইপাৰটো ইউজ নকৰোঁ, আৰু ইমান ডাইপাৰ ইউজ কৰাটো ভাল নহয়। তাই দেখিছেনে কেমেৰাটোলৈ চাই চাই কেনেকৈ কান্দি আছে। মই এতিয়া ডাইপাৰটো পিন্ধাই তাক আকৌ অলপ মনে মনে থকাই ল'ব লাগিব, তেতিয়াহে হ'ব। খুব টেঙৰ হৈছেগৈ তাই, 2.5 মাহতে ইমান টেঙৰ হ'লগৈ নহয়। আৰু এইটো ভিডিঅ' স্মৃতি হিচাপে থৈ দিছোঁ, ডাঙৰ হ'লে বেটীয়ে চাব পাৰিব তাই, নহয় জানো। নহ'লেতো ভিডিঅ'বিলাক ফোনত থ'লে এনেকৈ কেতিয়াবা স্পেচ হেৰি হৈ যায়, ফুল হৈ যায়, তেতিয়া ডিলিট হৈ যায়। আৰু কাপোৰ পিন্ধাব নিদিয়ে, ফোন বেয়া হ'লেও বা ভিডিঅ'কেইটাতো গুচিয়ে যায়গৈ। সেইটো কাৰণে ইউটিউবতে ভাবিলোঁ সাঁচি থওঁ বুলি। খিৰিকীৰ ফালে মই বৌৰ লগত কথা পাতিও থকা হৈছে, আৰু এইফালে বেটীক মই কি কয় গা ধুৱাই তাইক ক্ৰীম পাউডাৰ তেনেদৰে দি থকা হৈছে। আৰু মই এইফালে খিৰিকীৰ ফালে কথাও পাতি আছোঁ, তাইক কৈও আছোঁ মানে। এইজনী আমাৰ বেটী কাপোৰ পিন্ধি ৰেডি হৈ গ'ল। চাওঁ হেয়াৰ অইল অকণমান লগাই দিম দেই, চুলিত অকণমান তেল লগাই দিম, নহ'লে চুলিখিনি ডাঙৰ হ'লে টাকলি হৈ থাকিব পিছত। মোৰ চুলিখিনি যে ইমান টাকলি কেনেকৈ হ'ল ক'বা। বাচি যোৱাখিনি মায়ে হাতত। এইজনী আমাৰ ছোৱালীজনী, এইজনী থুপুকি এইবোৰ ঢেৰ খেলনা। এয়া আমি ভাত খালোঁ, ভাত পানী খাই আজৰি হৈ আমাৰ এনি উঠি এতিয়া কি কৰি আছে, কান্দো কৰি আছে। কাৰ লগতো নাথাকে, ককাৰ লগত নাথাকে, আইতাৰ লগত নাথাকে, বাৰ লগত অকণমান থাকে আৰু। পাপাও নাই আজি, ডিউটি গ'ল, দাইৰ লগতো নাথাকে। এতিয়া আমি মাম খাই শুই যাম আৰু। মই অকণমান আমনি কৰিছোঁ আৰু কৈ দিয়া, মোৰ ভোক লাগিছে কোৱা। এইয়া এতিয়া কেমেৰা দেখি একেবাৰে চুৱেটাৰটো পিন্ধাব দিয়া নাই, এইটো একো চাবলৈও দিয়া নাই, আমনি কৰিছে। কি হৈছে, ব'লা শুই যাওঁ এতিয়া, আকৌ লগ পাম দেই কৈ দিয়া। এইফালে আমি শুই উঠিলোঁ, আৰু মিষ্টাৰো ডিউটিৰ পৰা আহি এইফালে বেটীয়ে কেমেৰা দেখি তাই কেনেকৈ চাইছে দেখিছেনে। আৰু এতিয়া
চাহ বনাওঁ বুলি। চাহ বহাই লওঁ, মাহঁতি খালে 5 টাইমটো মাহঁতি মই শুই থকা হয়, সেইটো কাৰণে মায়ে নিজে বনাই খায়, মা দেউতা আৰু ভাইটিয়ে। তাৰপৰা মই অলপ দেৰিকৈ খোৱা হয়। আৰু এয়া চাহ পাতিছিলোঁ দেখিছেনে, বেটিয়ে বিচনাত শুই নাথাকে, মই এতিয়া কোচত লৈ লৈছোঁ তাইক। দেখিছেনে কেনেদৰে কাম কৰিব লগা হয়। আৰু মিষ্টাৰে আহি এইফালে ৰখি আছিলে। তাই অকণমান লৈ পিনে গৈছে, যিহেতু তাই কোচত লৈ থোৱাৰ কাৰণে মোচাটো বাকিবলৈ অকণমান অসুবিধা হয়। মোচা বগা কাম হৈ গ'ল। এয়া এফালে মিষ্টাৰ কাৰণে আৰু মোৰ কাৰণে মই চেনি দিয়া চাহ নাখাওঁ। এয়া মিঠাই দুটা আৰু বিস্কুট এনেদৰে লৈ লৈছোঁ, এতিয়া খাই লওঁ। কি 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 কিনো মোজা চোজা খুলি দিলে চব যা। কি অকণমান ফ্ৰীকৈ থাকিব পালে ভাল পাই ই। পেণ্ট পিন্ধাই দিম দেই, পেণ্ট পিন্ধাই দিওঁ। ঠাণ্ডা 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 ঠাণ্ডা, ভৰিটো অকণমান এনেকৈ পিটিকি দিওঁ। জেনি উঠা। ডাঙৰ বেটিকো যিহেতু উঠুৱাইছোঁ তাইক, তাই এতিয়া টিউশ্যন আহি পাবহি, তাইকো এনেদৰে উঠুৱাব লাগে। এইফালে বেটিয়ে আগত উঠি খেলি থাকে, তাৰপিছত বাইকে আৰু লাহেকৈ উঠে আৰু উঠি অকণমান ফ্ৰেছ হৈ লৈ তাৰপিছত টিউশ্যনত বহে। এইফালে দেখিছেনে চুৱেটাৰটো ভালকৈ বুটামটো মাৰিব দিয়া নাই তাই, আৰু পূৰা মানে এনেকৈ বিচনাত দি দিলে তাই ভৰি হাত মাৰি খেলি থাকে। আৰু এতিয়া মই এইফালে চব্জি বনাব লৈছোঁ। চব্জি মানে দিনৰ আছেই বনোৱা, ইফালে লাই শাক, বেঙেনা, বিলাহী, আলু এনেকৈ মোৰ দৰে কোনে কোনে দি খাই ভাল পায় ক'বচোন। মই কিন্তু বিৰাট ভাল পাওঁ এনেদৰে খাই। এনেকৈ মানে পিঁয়াজ আৰু নহৰু, জলকীয়া, পিঁয়াজখিনি মানে দেৰি নোযোৱাকৈ দি পিনে এনেকৈ ভাজি খালে বহুত ভাল লাগে। আৰু লাই শাক মানে মই ইমানেই ভাল পাওঁ, দিন ৰাত বুলি ক'বলৈ নাই, যেতিয়াই মন যায় মই তেতিয়াই খাই দিওঁ। এতিয়া লাই শাক আমি মা, মই আৰু বেটিয়ে খাম, বাকী সিহঁতি লাই শাকটো নাখায় ইমান। আৰু তাকে অকণমান ভিডিঅ' ক্লিপ এটা ৰাখি থৈ দিলোঁ। গোটেইখিনি দেখুৱাটোতো সম্ভৱ নহয়, আৰু দিনটো কি কি কৰিলোঁ, কেনেদৰে পাৰ কৰালোঁ, তাকে দেখুৱালোঁ আপোনালোকৰ আগত অকণমান। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। সেইফালে ভাত পতা হৈ গ'ল মোৰ। বেটি এইফালে 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 কাৰো লগত নাথাকে, এইফালে চোৱা হৈছে তাই। আৰু এয়া মাজে মাজে মই এনেদৰে আহি বেটিক চাই যাওঁ। বেটি আজিকালি ডাঙৰ হৈছে, নিজে পঢ়িব পৰা হৈছে, তাইক অকণমান চাই দিব লাগে, বেছি নাচালেও হয়, তাই নিজেই পঢ়িব পৰা হ'লগৈ যিহেতু। এয়া সন্ধিয়া টাইমটো পাৰ কৰিলোঁ বেটিৰ লগত এনেদৰে। আৰু এতিয়া ভাত খোৱাৰ আগে আগে মানে কি হয়, এই আমনি কৰি দিয়ে ন,
মই একো কৰিব নাপাওঁৱে আৰু বাচন ধুবলৈও নাপাওঁ কেতিয়াবা দেউতাকে ধুৱে সেইবিলাক তেনেকৈ আৰু এইয়া দেখিছেনে শোৱাৰ আগতে আঁঠু এখন তৰি ল'ব লাগে নহ'লে কি কয় ভাত খাই উঠি অহাৰ লগে লগে আৰু এই মাক লাগেই হয়নে বেটি গধূলি হ'লে অকল মাৰ লগতে থাকিব লাগে হয়নে আৰু কাৰ লগতো নাথাকেই আৰু এইয়াই আৰু আজি ৰাতিপুৱাৰ পৰা মানে দিনটোৰ ব্যস্ততাৰ মাজত কেনেদৰে কটালোঁ তাকে অকণমান দেখুৱালোঁ আৰু স্মৃতি হিচাপে যিহেতু ৰৈ যাব সেয়েহে থৈ দিলোঁ বেটিয়ে ডাঙৰ হ'লে আমাৰ এনি বেটিয়ে চাব পাৰিব মই দিনটো মাৰ লগত কি কৰিছিলোঁ কেনেকৈ আছিলোঁ আৰু হাতৰ মোজাটো পিন্ধোৱা নাই অকণমান সিহঁতক ফ্ৰীকৈও থ'ব লাগে হাতখন খাব এই খাই আৰু খেলিব মেলিবৰ কাৰণে অকণমান বস্তুবিলাক ধৰিব শিকিছে আৰু এতিয়া তাকে চাই কেনেকুৱা লাগিলে জনাব দিনটোৰ কেনেদৰে পাৰ কৰিলোঁ আপোনালোকৰ আগতো সকলো কথা শ্বেয়াৰ কৰোঁ যেতিয়া এইটো নকৰাকৈ কেনেকৈ থাকোঁ নহয়নে আৰু বহুত দিন মই এনেদৰে ডেইলি ব্লগ দিয়া নাছিলোঁ সেয়েহে ভাবিলোঁ আজি দিওঁ আৰু চাই কেনেকুৱা পালে ভিডিঅ'টো জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যিসকলে ছাবস্ক্ৰাইব কৰিছে অশেষ ধন্যবাদ আৰু দেখাই নাথাকোঁ আৰু ইমানেই কি কৰিলোঁ দিনটো আজি তাকে দেখুৱালোঁ বাই বাই গতিকে বাই 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 এয়া দেখিছেনে ৰুম অৱস্থা নাইকিয়া হৈ থাকে সৰু ল'ৰা থাকিলে যেতিয়া চফা কৰিলোঁ চফা নহয় ইটো কৰিব লাগে সিটো কৰিব লাগে নহয় জানো বেটি আমি এতিয়া আৰু মা ভাত খাব আৰু আমি শুম আৰু বুলি কোৱা কি ভিডিঅ' কৰিবলৈ হ'লে এনেকৈ চাই দিয়ে কৰি আছে কল কলাইছে কৈ দিয়াচোন গুড নাইট বাই বাই কৈ দিয়া বাই বাই মা চেনেলটো ছাবস্ক্ৰাইব কৰিবা দেই কৈ দিয়া বাই বাই মাম্মাম খাম মাম্মাম খাই শুই যাম আকৌ এনেয়ে বদমাছ কৰিব এইয়া আঁঠুৱা লগালোঁ আঁঠুৱাখন তৰিলোঁ এতিয়া বেটীমানিয়ে শুব বা আৰু পাপা ক'ত গ'ল বা আৰু পাপা ক'ত গ'ল আঁঠুৱা তৰিলোঁ এতিয়া তুমি শুব লাগে মাম্মাম খাব লাগে আৰু শুব লাগে আৰু হাঁহি দিয়াচোন হাঁহি দিয়া আকৌ এনেয়ে বদমাছ কৰিবলৈ আছেই টুপ 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 এইজনী কোন টুট 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 তো বাজনী নাই নহয় টিট 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 টুট 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 আমাৰ এনেই ফৰক পিন্ধিছে এইয়া ফৰক পিন্ধিছে হাতখন ধৰা মা হাতখন ধৰা আৰু ৰাতিপুৱা হোৱাৰ লগে লগে বদমাছ কৰিব লাগে পুট পুট বেটীয়ে খেলি থকা ভিডিঅ'তে কেপচাৰ কৰি থৈ দিলোঁ তাই ডাঙৰ হ'লে চাব পাৰিব আৰু স্মৃতি হিচাপে ৰৈ যাব সেয়েহে ভাবিলোঁ কি থৈ দিওঁ আৰু কি ধুনীয়াকৈ খেলি আছে তাই চাই থাকোকচোন ভিডিঅ'টো আৰু ইমান দীঘল ভিডিঅ'টো ধৈৰ্যৰে চাই থকাৰ বাবে অশেষ ধন্যবাদ আৰু শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব আজিলৈ বাই বাই অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে গুড নাইট তাই কলকলাব শিকিছে খুব কথা পাতে আৰু কথা পাতিবলৈ বিচাৰে চবৰ লগতে দেউতাকৰ লগত তাই খুব কথা পাতে আৰু বাইকৰ লগত কি কয় নাজানো আৰু কলকলাই থাকে মুখখন আৰু একেবাৰে জোঙা কৰি লৈ কথা পাতি থাকে আৰু তাই
কিনো কি কথা কৈছা সেনেকুৱা কি সেনেকুৱা কথা কৈছা তুমি খং উঠিছে